গা ধোৱাৰ পিছত কি বস্তু সৰু হৈ যায়? ইমান পঢ়িলো ইমান আপোনাৰ নামটো কওক। মোৰ নাম আব্দুল জলিল। আপোনাৰ? মোৰ নাম ইন্দ্ৰজিৎ হুছেইন। আপোনাৰ? মোৰ নাম মুক্তাৰ আলী। ঠিক আছে, আমাৰ হাথৰটো হৈছে গা ধোৱাৰ পিছত ল'ৰাবিলাকৰ এনেকুৱা কি বস্তু সৰু হৈ যায়? আনচাৰটো সদায় পজিটিভলি দিব। কোৱেশ্যনটো নিগেটিভ হ'ব পাৰে, বাট আনচাৰটো পজিটিভ আহিব। আৰু আমাৰ হাথৰটো চিৰিয়াছলি নল'ব, এইটো জাষ্ট হাঁহি ধেমালি কাৰণে কৈছে। চাওকচোন বিচাৰিছোঁ না আপুনি হওক কিবা এটা অংগ মানে সৰু হৈ যায়। অংক পোৱা নাই মই কিবা এটা বস্তু ল'ৰাবিলাকৰ গা ধোৱাৰ পিছত কি বস্তু সৰু হৈ যায়? আপোনাৰ মাথাটো সৰু হৈ যায়। গাটো সৰু হৈ যায়। একেই থাকে। একেই থাকিব, সৰু কেনেকে হ'ল? চকু সৰু হৈ যায়। নাই একেই থাকিব, অলপ বহি যাব। গা ধোৱাৰ পাছত যিকোনো ল'ৰাবিলাকৰ গা ধোৱাৰ পিছত কি বস্তু সৰু হৈ যায়? ইমান পঢ়িলো ইমান পিন্ধা কাপোৰখন পিন্ধা কাপোৰখন अरे कहना क्या चाहते हो? পিন্ধা কাপোৰ কেনেকে? গা ধুলেতো পিন্ধা কাপোৰ নাই, আপুনি পিন্ধা কাপোৰ পিন্ধি গা ধুৱে মানে? কাপোৰ পিন্ধিতো গা ধুব লাগিব। কাপোৰ পিন্ধি গা ধোৱাৰ পিছত কাপোৰটো সৰু হৈ যায় নেকি? কাপোৰটোতো সৰু হৈ যায় যেতিয়া ধুব। নাই কেনেকে সৰু হৈ যায়? কাপোৰ সৰু নহয়, মোৰ কাপোৰটো বহিয়ে যাব, কাপোৰটো ডাং খাই আছে বস্তুটো। কাপোৰটো তিতি আপোনাৰ গাত লাগি যাব, পিঠ খাব পাৰে। কিন্তু আপোনাৰ সৰুটো হৈ নাযায় না? ইঞ্চ দিয়ক পাৰিলে, যদি আছে ইঞ্চ দিয়ক, তেতিয়া ৰিপ্লাই দিব পাৰিব। দিব পৰা যাব। আপুনি কিবা ভাবিছে নেকি? আপুনি আগুৱাই আহক, পিছত দিছে নেকি? আগুৱাই আহক। ভাবিছো কিন্তু আনচাৰ পোৱা নাই। শুনিছিলো এনেকুৱা বস্তু, কিন্তু আনচাৰটো এতিয়া পাহৰিলো। এনেকে হাঁহি ধেমালি কমেডি চাই থাকো। তাতে কৰবাত শুনিছিলো, এতিয়া আনচাৰটো পাহৰি গ'লো। আপুনি ক'ত শুনিছিলে? এইটো মানে বাংলাদেশৰ এটা হেৰি ইউটিউব চেনেল আছে, হয় বেংগলীত দিয়ে, হয়। তাতে তেনেকুৱা এটা প্ৰশ্ন শুনিছিলো, মই পাহৰিলো। পাহৰি যায় ন? হিংস এটা পালে চাগে মই টাইমিঙৰ পৰা শুনিছো পাৰিম, আপুনি তাকে ভাবি আছো। অকণ হেৰি চুমু কৰি দিব নেকি বস্তুটো? চুমু কৰি দিলে আমাৰ জানো সহজ হয় অলপ। অকণ সহজ কৰি অ, দিয়ে। হিংসটো হ'ল আপুনি গা ধুলে, গা ধোৱাৰ পিছততো চাব কিবা এটা বস্তু আপোনাৰ ওচৰৰ পাজৰে সৰু হৈ গৈছে বা ক্ষয় হৈছে। চাবোনটো কৰো, য়েছ। চাবোন 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 হয়নে? য়েছ, চাবোন। নিশ্চয় আপোনালোকে পাৰিছে। তেনেকে হিংসিব লাগে, তেতিয়া হৈছে হিংসিলে মানে মই ডাইৰেক্টলি দি দিলোঁ আপোনালোকক আৰু এটা সহজ হৈ গ'ল। চাবোন। চাবোন। কিবা এটা বস্তু সৰু হৈ যায়। ডাইৰেক্ট অংগৰ কথা ঠিক আছে। অংগ। মই অংগৰ কথা কোৱা নাই, কিবা এটা বস্তু সৰু হৈ যায়। হাঁহি ধেমালি কৰি কেনেকুৱা লাগিব? বহুত মজা লাগিছে, ভাল লাগিছে। আপোনাৰ? বহুত ভাল লাগিছে। প্ৰশ্নটো প্ৰথম আপোনাৰ? জটিল ভাল লাগিল, লাগিছে, বহুত ভাল লাগিছে। আপুনি কি কৈছে? প্ৰশ্নটো প্ৰথম জটিল লাগিছিল, কমপ্লেক্স লাগিছিল, পিছলৈ গৈ আপোনাৰ হিন্দিয়াটো সহজ হৈ গ'ল। সহজ হৈ গ'ল। কথাটো আচলতে সঁচাই ন? হয় হয় সঁচাই। মানে এনেকুৱা হাঁহি ধেমালি আৰু বেলেগে আমাৰ লগত মানে কৰি কৰিবনে নাই আপোনালোকে কি ভাবে? কৰিব, নিশ্চয় নিশ্চয় কৰিব। কৰিব, কেলে নকৰিব? প্ৰশ্নকেইটাত ফান আছে আৰু সেইকাৰণে ভাল লাগিছে, এনেকে কৰি থাকক আৰু। আমাৰ দুদিনীয়া জীৱন কোনে হাঁহি কেতিয়া ধেমালিৰে যায় পাৰ কৰিব। হাঁহি ধেমালিৰে পাৰ কৰিব লাগে।